গুড মৰ্নিং। আশা কৰোঁ চবে ভালে আছে। আজি আকৌ এটা আহিলোঁ ভিডিঅ' চাব, আমাৰ ভিডিঅ' কিটচেনৰ ভিডিঅ'। কি কৰিম আৰু ভিডিঅ' চিডিঅ' বনাই টাইম পাছ কৰি থাকোঁ আৰু চবৰে ভাল লাগে অলপ হাঁহি ফূৰ্তি কৰি থাকি। নহ'লে সাবিত্ৰীৰ বেমাৰ হয়, এই শৰ্মা বাইদেউৰ বেমাৰ হয়। আজি আকৌ ভুল কৰি আছে ৰাতিপুৱাৰ পৰাই চেফতে। মই আৰু হেল্পাৰ মানুহ আৰু হয় ভিডিঅ' বনাই থাকোঁ আৰু। আজি যদিন ভাত খাব খোজে ভেজ থালি বহুত আইটেম আছে, আহক চব বিৰুবাৰীত চবকে নিমন্ত্ৰণ জনালোঁ। 16 ডেলিগেটছে ভাত খাব আহক। অনলি 70 rupees ভেজ থালি। আলু ভাজি, লাই শাকৰ চাটনি, পালেং শাকৰ চাটনি, আলু পিটিকা, বেঙেনা পিটিকা, ৰঙালাও ভাজি, এই বহুত আছে আজি আইটেম। আহক, এইটো মোৰ ভিডিঅ' চাওক। এইটো কি কৰি আছে? চাহ খাই আছে না গৰম পানী খাই আছে? চাওকচোন কি চাই আছা? চাহ খ এই কি খালা? গৰম পানী দি টেবলেট কিয়া কি হৈছে? কি হৈছে? নাজানে কি হৈছে? কি খোৱা? কি এইটো খোৱা। ঘি অলপ খাই দিয়া, ঘিৰ লগত তুলসীৰ পাত অলপ মিলাই লোৱা, তুলসীৰ ৰস, এই মজা। হয় আমাৰ মামাহঁতৰ পিনে সেনেকৈ খায়, ঘিৰ লগত তুলসীৰ ৰস সানি কিনে পূৰা ঘুটি ল'ব, ঘুটি লৈ কিনে খায় আৰু। এই ভাই চাহৰ লগত এক পেকেট বিস্কুট আছে, ইমানে ৰাইট টকা ইয়াতে। এতিয়া 40 টকাত আমি গুড ডেৰ পেকেট চেছ কৰি দিলাক একদিনত খাই। ইমান বক্তৃতা কৰি লাভ নাই, কালি পাই যাতে নহয়। এই চাই গড়বাৰ কৰ দিয়া চেফ নে, গড়বাৰ কৰ দিয়া। অঁ আলু ভাজি আছে, আলু ভাজিত তেল দিবা, পানী দি দিছি নহয় ৰাইজ। এই চেফটোৰ কি চেফ কিয়া হোৱা?